গুড মৰ্ণিং এভৰিৱান। আজি 8 ফেব্ৰুৱাৰী অসমীয়া প্ৰতিদিনখনলৈ মই আপোনালোকৰ আগত হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। ৰাজ্যসভাত বিৰোধীৰ তীব্ৰ বাক্যবান প্ৰধানমন্ত্ৰী। কংগ্ৰেছে গণতন্ত্ৰক ডিঙি চেপি হত্যা কৰিছিল, নিশাৰ ভিতৰতে বৰ্খাস্ত কৰিছিল চৰকাৰ। লোকাৰণ্য ধেমাজিৰ কাৰেং চাপৰিত উত্থপ পৰিৱেশ। মিচিং যুৱ মহোৎসৱলৈ বছৰি 1 কোটিকৈ অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষালৈ মাজত মাথো 4টা দিন। নিৰীক্ষকৰ তালিকাই প্ৰস্তুত হোৱা নাই কাউন্সিলৰ। যথেষ্ট বিসংগতি খেলিমেলিৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে শিক্ষা সংসদ। অনুষ্ঠিত হৈ যোৱা ব্যৱহাৰিক পৰীক্ষা প্ৰকল্পৰ নম্বৰ পৰ্টেলত আপলোড কৰা চৰম ব্যৰ্থ। পৰীক্ষা কেন্দ্ৰসমূহেৰে সংযুক্ত হ'বলগীয়া শিক্ষানুষ্ঠানসমূহৰ তালিকা প্ৰস্তুত কৰাত পলম হোৱাক লৈ শিক্ষাৰ্থী শিক্ষকৰ মাজত হাহাকাৰ। 15 পৰা 20 কিলোমিটাৰ নিলগৰ কেন্দ্ৰৰে একাংশ শিক্ষানুষ্ঠানক সংলগ্ন কৰাক লৈ ৰহস্য। তদন্ত সম্পূৰ্ণ কৰি নগাঁও আদালতত CBIয়ে দাখিল কৰিলে প্ৰতিবেদন। হত্যা নহয়, দুৰ্ঘটনাতহে মৃত্যু হৈছিল ASI জোনমণি ৰাভাৰ। মাজনিশা 90 কিলোমিটাৰ বেগত গাড়ী চলোৱা জোনমণিয়ে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিছিল ট্ৰাকত। CBIয়ে দিয়া প্ৰতিবেদনত বিস্ফোৰণ। মহানগৰীত চৰম নিৰাপত্তাহীনতা। নিশা ঘৰৰ পৰা ফোন কৰি মাতি নি বন্ধুক গণেশগুৰিত নৃশংস হত্যা। শিক্ষামূলক হত্যাৰ অভিযোগত বিপুল দাসক আটক, পলাতক গৌতম বসুমতাৰী। 5 নম্বৰ পৃষ্ঠাত আছে গোৱাত ভাৰত শক্তি সপ্তাহ 2024 অসমীয়া প্ৰতিদিনেৰে সাক্ষাৎকাৰত পৰিচালন সঞ্চালক ৰঞ্জিত ৰাথে। আন্দামানত তেল অন্বেষণৰ বাবে অইল বিভাগে বিনিয়োগ কৰিব 25,000 কোটি টকা। ৰাজ্যপালৰ ভাষণ প্ৰসংগত চৰকাৰক তীব্ৰ আক্ৰমণ বিৰোধীৰ। যুৱ প্ৰজন্মক মদ খুৱাই ৰাজহ বৃদ্ধিৰেই শ্ৰেষ্ঠ ৰাজ্য কৰিব খুজিছে অসমক। চিৰাঙত আচাৰ সমাৱেশৰ অনুমতি নিদিলে প্ৰশাসনে। প্ৰতিবাদী নেতাৰ হুংকাৰ। আদিবাসী এলেকাত চলিব No ST No Vote for BJP শ্লোগান। গুৱাহাটীৰ বাতৰিত আছে বিধানসভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃত্ৰিম বান সন্দৰ্ভত পীযুষ হাজৰিকাৰ তথ্য। 18 কোটি আঁচনি ৰূপায়ণ জলসম্পদৰ। বিধান খেলৰ বাতৰিত আছে প্ৰথম বলাৰ হিচাপে 3টা ফৰ্মতে শীৰ্ষস্থান দখল। বিশ্ব ৰেকৰ্ড গঢ়িলে জসপ্ৰীত বুমৰাহে। 1916 চনৰ পৰা 1924 চনলৈকে একেৰাহে 5বাৰ ফাইনেলত প্ৰৱেশ। 19 অনুৰ্ধ বিশ্বকাপত ৰেকৰ্ড ভাৰতৰ। সুস্থ হ'বলৈ সময় লাগিব, শৃংখলাৰ পৰাই বাহিৰ জাদেজা। ব্যৱসায় বাণিজ্য পেজটোত আছে ৰিজাৰ্ভ বেংকৰ বিষয়ববীয়াৰে পেটিএমৰ CIOৰ বৈঠক। 29 ফেব্ৰুৱাৰীৰ সময়সীমা বৃদ্ধি আহ্বান। 2023 চনত ৰাজ্যত সৰ্বাধিক 3,350 গৰাকী লোকক নিযুক্তি। 5 বছৰত অসমৰ 995 ষ্টাৰ্টআপলৈ স্বীকৃতি। শ্ৰীনগৰলৈ সেৱা আৰম্ভ আকাশ এয়াৰৰ। বিদেশত থকা ভাৰতীয় শিক্ষাৰ্থীৰ বাবে লেনদেন প্ৰক্ৰিয়া সহজ কৰাৰ প্ৰয়াস। ফ্লাইঅভাৰেৰে সহযোগিতা SBIৰ। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।